নমস্কাৰ। হাই ফ্ৰেণ্ডছ, শুভেচ্ছা জনালোঁ। মই দেউতাক হেৰুৱালোঁ। অভিশপ্ত বুলিয়ে ক'ব লাগিব, কাৰণ বহুত পালোঁ, বহুত হেৰুৱালোঁ। হাই ফ্ৰেণ্ডছ, কি খবৰ? মই মাইনী আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল মৰম এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হৈছে 31 ডিচেম্বৰ। অহাকালিৰ পৰা এটা নতুন বছৰ আৰম্ভণি হ'ব। সকলোলৈকে আমাৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ। সকলোৰে নতুন বছৰটো ভাল হওক। আৰু 2022 চনটো মানে চলিত বছৰটো কেনেকুৱা গ'ল আপোনালোকে কমেণ্টত জনাব। আমাৰ কাৰণে এই বছৰটোতো এটা মানে কি ক'ম, কি অভিশপ্ত বুলিয়ে ক'ব লাগিব, কাৰণ এইটো বছৰৰ নিচিনা সমস্যা চাগে গোটেই জন্মৰ পৰা আজিলৈকে এনেকুৱা সমস্যা চাগে কেতিয়াও অহা নাছিল। বহুত পালোঁ, বহুত হেৰুৱালোঁ। তাৰ মাজতেই আমাৰ বিয়া হৈছে, সেইটো এটা পাইছোঁ, কিবা এটা সেইটো হয়। আৰু বাকী সেইবোৰ বাদ দিছোঁ। নতুন বছৰটো সকলোৰে ভাল হওক আৰু ভালে থাকক, সেইটোকে কামনা কৰিছোঁ। আৰু এইফালে কোৱা কিবা এটা। নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে 2023 চনটো যাতে সকলোৰে ভালে কুশলে পাৰ হয়, কাৰো যাতে বিপদ নহওক, কাৰো যাতে কষ্ট, অশান্তি, অসুবিধা নহওক। 2022 চনত আটাইতকৈ জীৱনত ডাঙৰ দুখটো পালোঁ, মই দেউতাক হেৰুৱালোঁ। আৰু এটা ভাল হ'ল, ভাল কামটো এইটো হ'ল যে 5 বছৰ ভাল পোৱাৰ অন্তত বিয়াখন হ'লগৈ। সেইটো এটা আৰু মানে ভাল পোৱাৰ স্মৃতি আৰু লগতে দুটা মানে স্মৃতি এই বছৰটোত জড়িত হৈ আছে, হয়নে নহয়? ভাল পোৱাৰ মানে পূৰ্ণাংগ ৰূপ পালে আৰু সেইটো। আৰু দুখটো হ'ল দেউতাক হেৰুৱালোঁ। আৰু সুখটো হ'ল ভাল পোৱা মানুহজনীক, মানে ছোৱালীজনীক চিৰলগৰী হিচাপে পালোঁ। আৰু লগতেতো আৰু মানুহৰ জীৱনত থাকেই। সেইকাৰণে আগন্তুক বছৰটো যাতে সকলোৰে সুখে শান্তিৰে পাৰ হওক, সকলোৰে যাতে ভাল হওক, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আকৌ পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।